হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই লৈ আহিছোঁ অনুশীলনী 4.1 এক নং প্ৰশ্নৰ 5ৰ পৰা 8লৈকে সমীকৰণকেইটাৰ সমাধান। এই সমাধানটোলৈ আগবঢ়াৰ আগতেই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু এই বেল আইকনটো চুই অন কৰি দিয়া। তেতিয়া আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাবা আৰু সকলোতকৈ আগত চাব পাৰিবা। আমি এই প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব লাগে। গতিকে আমি এই সমীকৰণটো সৰল কৰিব লাগিব আৰু চাব লাগিব যে ই দ্বিঘাত সমীকৰণৰ আৰ্হিত আছেনে নাই। আমি আগৰ ভিডিঅ'টোত পাই আহিছিলোঁ যে যিবিলাক সমীকৰণ ax² + bx + c = 0 সেইবিলাকেই হৈছে দ্বিঘাত সমীকৰণ আৰু য'ত a ≠ 0 হয়। এতিয়া আমি এই সমীকৰণটো সৰল কৰিবলৈ যাওঁতে প্ৰথমে আমি পূৰণ কৰিব লাগিব ইহঁতক। এই 2x আছে, এই 2xটো আমি x - 3ৰ লগত পূৰণ কৰিব লাগিব। সেই একেদৰে -1টো আমি x - 3ৰ লগত পূৰণ কৰিম ইকুৱেল টু। এতিয়া এইফালে আছে x + 5 যে আছে সেই তাৰ xটো আমি প্ৰথমে x - 1ৰ লগত পূৰণ কৰিম। সেই একেদৰে +5টো আমি x - 1ৰ লগত পূৰণ কৰিম। এতিয়া 2x × x হৈ যাব 2x² -2 × 3 6 আৰু x আছিলে 6x হৈ যাব। -1 × x হৈ যাব -x, আকৌ মাইনাছে মাইনাছে হৈ যাব প্লাছ 3 × 1 3 ইকুৱেল টু x × x x², x × -1 হৈ যাব x, আকৌ +5 × x হৈ যাব +5x আৰু প্লাছে মাইনাছে মাইনাছ 5 × 1 5। নেক্সট 2x² -6x - x এইটো হৈ যাব -7x প্লাছ 3 আছিলে ইকুৱেল টু x² -x + 5x এইটো হৈ যাব +4x -5। নেক্সট আমি সমান চিনৰ ৰাইট হেণ্ড চাইডৰখিনি সমান চিনৰ লেফ্ট হেণ্ড চাইডে লৈ আহিম। এইটো 2x² আছিলে সমান চিন এই +x² এইফালে আহিলে হৈ যাব -x²। তাৰপৰা ইয়াত -7x আছে আৰু ইফালৰ পৰা +4xটো এইফালে আহিলে হৈ যাব -4x। ইয়াত আছিলে +3 আছিলে আৰু ইফালে -5টো এইফালে আহিলে হৈ যাব +5 ইকুৱেল টু 0। 2x² পৰা x² মাইনাছ হ'লে হৈ যাব x², -7x - 4x হৈ যাব -11x প্লাছ 3 + 5 হৈ যাব সেইটো 8 ইকুৱেল টু 0। এতিয়া আমি এই সমীকৰণটো যদি আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিটোৰ লগত তুলনা কৰি চাওঁ তেতিয়া আমি দেখা পাম যে ই সেই একে আৰ্হিতে আছে, অৰ্থাৎ ই ax² + bx + c = 0 আৰ্হিত আছে। গতিকে ই এটা দ্বিঘাত সমীকৰণ হয়। নেক্সট সমীকৰণটো আমাক দিছে x² + 3x + 1 = x - 2 হোল স্কুৱাৰ। আমাৰ নেক্সট লাইন হ'ব x² + 3x + 1 = তোমালোকে এতিয়া এইটো মন কৰা, এইটো কি হৈছে x - 2 হোল স্কুৱাৰ আছে। ই a - b হোল স্কুৱাৰ যে অভেদটো আমি পাই আহিছিলোঁ সেই অভেদটো আৰ্হিত আছে। আমি জানো যে a - b হোল স্কুৱাৰ = a² - 2ab + b²। গতিকে ইয়াক আমি এই অভেদটোৰ মতে কৰিব লাগিব। গতিকে আমি ইয়াক এই অভেদটোৰ মতে কৰিম। এই অভেদটোৰ মতে কৰিলে হ'ব a² অৰ্থাৎ x² - 2ab অৰ্থাৎ 2x × 2 প্লাছ b² অৰ্থাৎ 2²। এতিয়া এই সমান চিনৰ বাওঁহাতে থকাখিনি একেই থাকিব, অৰ্থাৎ x² + 3x + 1 = x² - 2 × 2 × x এইটো হৈ যাব 4x প্লাছ 2² হৈ যাব 4। এতিয়া আমি সমান চিনৰ ৰাইট হেণ্ড চাইডে থকাখিনি সমান চিনৰ লেফ্ট হেণ্ড চাইডলৈ লৈ আহিম। তেতিয়া হৈ যাব x² + x² এইফালে আহিলে হৈ যাব -x²। ইয়াত +3x আছিলে, ইফালৰ পৰা -4xটো এইফালে আহিলে হৈ যাব +4x। ইয়াত +1 আছিলে, ইফালৰ পৰা +4টো এইফালে আহিলে হৈ যাব -4 ইকুৱেল টু 0। x² - x² 0 হ'ব, এইটো কাটি দিছোঁ। 3x + 4x এইটো হৈ যাব 7x, তাৰপিছত 1 - 4 হৈ যাব -3 ইকুৱেল টু 0। এতিয়া এই সমীকৰণটো তোমালোকে চোৱা, এই সমীকৰণটো ax² + bx + c = 0 এই আৰ্হিত আছে জানো? এই আৰ্হিত নাই। গতিকে ই দ্বিঘাত সমীকৰণ নহয়, কাৰণ ইয়াত আমাৰ x² পোৱাই নাই, হয়নে? সেইকাৰণে আমি ইয়াক লিখি দিছোঁ প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আৰ্হিত নাই। গতিকে ই দ্বিঘাত সমীকৰণ নহয়। আমাক নেক্সট সমীকৰণটো দিছে x + 2 হোল কিউব = 2x হোল × x² - 1।
তোমালোকে এই x + 2 হোল কিউব এইটো মন কৰা এইটো a + b হোল কিউব এই অভেদটোৰ আৰ্হিত আছে এই অভেদটো মই ইয়াত একবাৰ লিখি দিছো a + b হোল কিউব ইকুৱেল টু a কিউব + b কিউব plus 3a square b plus 3ab square. এতিয়া আমি এই x plus 2 whole cube টুক এই অভেদটো অনুসৰি আমি লিখি যাম তে আমাক দিছে x plus 2 whole cube এটো হৈ যাব a cube অৰ্থাৎ x cube plus b cube b টো ইয়াত 2 আছে আৰু সেইকাৰণে 2 cube plus 3a square b মানে 3x square 2 plus 3ab square অৰ্থাৎ 3x আৰু 2 square equal to 2x into x square হেতু হৈ যাব 2x cube minus 2x into 1 হেতু হৈ যাব 2x এতিয়া আমাৰ নেক্সট লাইন হ'ব x cube plus 2 cube টো হৈ যায় 8 plus 3 into 2 হেতু হ'ব 6x square plus 2 square 4 আৰু 4 into 3 হৈ যাব 12x equal to 2x cube minus 2x এতিয়া আমি এই সমান চিনৰ ৰাইট হ্যান্ড সাইডৰ থকাখিনি সমান চিনৰ লেফট হ্যান্ড সাইডে লৈ যাম x cube plus 2x cube টো এফালে আহিলে হৈ যাব minus 2x cube plus 6x square plus 12x তাৰপিছত ইফালে আহিলে minus 2x এফালে আহিলে হৈ যাব plus 2x ইয়াতে plus 8 টো আছিল এই plus 8 টো আমি ইয়াত লিখি দিছো plus 8 equal to 0 এতিয়া এই নেক্সট হ'ব x cube minus 2x cube হেতু হৈ যাব minus x cube plus 6x square plus 12x plus 2x এটো হৈ যাব 14x plus 8 equal to 0 এই ইকুৱেশ্যনটো মন কৰা তোমালোকে এই ইকুৱেশ্যনটো কি হৈছে কিউবেৰে আৰম্ভ হৈছে এই স্কয়াৰেৰে আৰম্ভ হোৱা নাই গতিকে এটো কিউবিক ইকুৱেশ্যন হয় এটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় অৰ্থাৎ এটো দ্বিঘাত সমীকৰণ নহয় গতিকে আমি লিখি দিছো এই সমীকৰণটো কি হৈছে আমাৰ ax square plus bx plus c equal to 0 এই আৰ্হিত নাই গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় নেক্সট সমীকৰণটো দিছে x cube minus 4x square minus x plus 1 equal to x minus 2 whole cube আমি লেফট হ্যান্ড সাইডে যেনেকৈ আছিল হেতু সেম টু সেম তেনেকৈ লিখি দিছো x cube minus 4x square minus x plus 1 equal to a যে আছে ই x minus 2 whole cube এটো কি হৈছে a minus b whole cube এই অভেদটোৰ আৰ্হিত আছে মই এই a minus b whole cube এই অভেদটো ইয়াত লিখি দিছো অভেদটো হৈছে কি a minus b whole cube equal to a cube minus b cube minus 3a square v plus 3ab square এতিয়া আমি কি কৰিম এই x minus 2 whole cube টুক আমি এই অভেদটো অনুসৰি লিখি যাম a cube অৰ্থাৎ x cube minus b cube অৰ্থাৎ 2 cube minus 3a square v অৰ্থাৎ 3 into x square into 2 plus 3ab square অৰ্থাৎ 3 into x into 2 square আকৌ আমি এই লেফট হ্যান্ড সাইডৰখিনি যেনেকৈ আহিলে তেনেকৈ ৰাখি দিলো x cube minus 4x square minus x plus 1 equal to x cube minus 2 cube টো হৈ যাব 8 minus 3x square into 2 এটো হৈ যাব 6x square আকৌ plus 2 square to 4 into 3 12x এতিয়া আমি এই ৰাইট হ্যান্ড সাইডে থকাখিনি এখিনি আমি কি কৰিম লেফট হ্যান্ড সাইডলৈ পক্ষান্তৰ কৰি দিম x cube plus x cube টো হৈ যাব minus x cube minus 4x square ইফালে আসলে minus 6x square এটো ইফালে আহিলে যাব plus 6x square ইয়াত আসলে minus x ইফালৰ পৰা এটো লৈ আহিলে হৈ যাব minus 12x ইয়াত আসলে plus 1 ইফালৰ পৰা minus 8 টো আহিলে হৈ যাব plus 8 equal to 0 এতিয়া x cube minus x cube cancel হৈ যাব 6x square minus 4x square এটো হৈ যাব 2x square তাৰ পিছত minus x আৰু minus 12x এটো হৈ যাব minus 13x তাৰ পিছত 1 plus 8 আছিল 1 plus 8 হৈ যাব 9 equal to 0 এতিয়া আমি দেখা পালো যে এই প্ৰদত্ত সমীকৰণটো কি হৈছে ax square plus bx plus c equal to 0 এই আৰ্হিত আছে গতিকে এটো এটা দ্বিঘাত সমীকৰণ হয় মোৰ এই চেনেলটোৰ পৰা যদি তোমালোকৰ অলপ কিবা সহায় হয় বুলি ভাবা তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিওটো যদি ভাল লাগে তেতিয়াহলে ভিডিওটোত এটা লাইক দি দিবা আৰু লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিবা এনে ধৰণৰ ভিডিও লৈ মই পুনৰ আহিম আজিলৈ ইমানতে সামৰিছো